হাই বন্ধুসকল, আজি আপোনালোকক স্মাৰ্ট মিটাৰটো সকলোৰে ঘৰত লাগি গৈছে ন। স্মাৰ্ট মিটাৰৰ যেতিয়া মোবাইল নাম্বাৰ ৰেজিষ্টাৰ নাথাকে তেতিয়া আপোনালোকে বেলেঞ্চটো কেনেকৈ চেক কৰিব। আপোনালোকে এখন ইণ্টাৰফেচ দেখিবলৈ পাইছে। চ' মই দেখাবলৈ চেষ্টা কৰিছোঁ। আপুনি গুগলত যাব আৰু গুগলত গৈ কেনে APDCL ORG বুলি চাৰ্চ কৰিব। APDCL ORG বুলি চাৰ্চ কৰাৰ লগে লগে এনেকুৱা এখন চাৰ্ট পাব আপুনি। এতিয়া আপুনি স্মাৰ্ট মিটাৰৰ যেতিয়া বেলেঞ্চটো চেক কৰিব, মোবাইল নাম্বাৰ আপোনাৰ এণ্ট্ৰি হৈ নাথাকিলেও ইয়াতে দেখাইছে পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ প্ৰিপেইড মিটাৰ। এই অপশ্যনটোত আহি পেলাই আপুনি প্ৰিপেইড মিটাৰ ৰিচাৰ্জ কৰিব পাৰিব। আৰু বেলেঞ্চটো চাবলৈ হ'লে আপুনি ইয়াতে ক্লিক কৰিব, স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ। মই কি কৰিলোঁ, ইয়াতে আহিলোঁ। ইয়াতে মানে আপোনাৰ কনজিউমাৰ নাম্বাৰটো ক্ৰিয়েট কৰিব লাগিব। যিটো আপোনাৰ লাইটৰ বিলখনত চাব এটা কনজিউমাৰ নাম্বাৰ আছে। আপুনি কনজিউমাৰ নাম্বাৰটো মই কপি কৰি দিছিলোঁ, ইয়াত পেষ্ট কৰি দিলোঁ। এইটো দেখিলেনে? কনজিউমাৰ নাম্বাৰটো পেষ্ট কৰি দিলোঁ। ইয়াৰ লগে লগে আপোনাক 6-3 যোগ কৰিবলৈ ক'লে, 6-3 যোগ কৰিলোঁ, 9 হ'ল। এতিয়া ইয়াতে মই ক্লিক কৰিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাব, এতিয়া দেখিলে মই এখন বিল দেখাই দিছিলোঁ। এইটো আব্দুল মতিন নামৰ এজন গ্ৰাহক, তেখেতৰ বেলেঞ্চ আছে 152 টকা 29 পইচা। এতিয়াৰ পৰা যদি আপোনাৰো মোবাইল নাম্বাৰটো কেনেবাকৈ এণ্ট্ৰি হৈ থকা নাই লাইটৰ বিলখনৰ লগত, যদি আপোনাৰ স্মাৰ্ট মিটাৰ, তেন্তে এতিয়াৰ পৰা আপুনি এইটো পদ্ধতিত আপোনাৰ বেলেঞ্চ চেক কৰিব পাৰিব। আৰু এটা কথা জনাই থৈছোঁ, আপোনাৰ যদি মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিব বিচাৰিছে, তেন্তে আপুনি আপোনাৰ যিটো চাব ডিভিজন অফিচ পৰে, চাব ডিভিজন অফিচত যাব। কোনো ধৰণৰ টকা পইচা দিব নালাগে। আপুনি বিনামূলীয়াকৈ আপোনাৰ নাম্বাৰটো ৰেজিষ্টাৰ কৰি ল'ব। আৰু ভিডিঅ'টো চাই যদি কিবা বুজা নাই, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব। মই আকৌ এটা ভিডিঅ' বনাই আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো বেছিকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আৰু আপোনাৰ দৰে আনৰো সুবিধা হয়।